তাই এনেকৈ গুচি গ'ল যে আকৌ কেতিয়াও ঘূৰি নাহিল। হয়তো সেই চৰাইজনীয়ে নিজৰ ঠাই পাহৰি গ'ল। কাৰোৰে সৈতে ভাল পোৱা নোহোৱা হ'লে ভাল আছিলে। এটা হাঁহি থকা ল'ৰাই হাঁহিবলৈ পাহৰি গ'ল। মই পাগল আছিলোঁ, মাত্ৰ মই তাইৰ লগত সময় কটাব বিচাৰিছিলোঁ আৰু তাই পাগলী মাত্ৰ নিজৰ সময়বোৰ পাৰ কৰিছিল। এই সম্পৰ্কটো বহুত ঠুনুকা আছিলে, সেইবাবে মই চম্ভালিব নোৱাৰিলোঁ। এজনী তাই যিজনীয়ে মোক কেতিয়াও তাইৰ হৃদয়ত স্থান দিয়া নাছিলে আৰু তাই কেতিয়াবাই মোক পাহৰি গ'ল। আৰু এজন মই যিয়ে আজিলৈকে তাইক পাহৰিব পৰা নাই। ইয়াত যি পাবা সকলো মিছা প্ৰেম পাবা। ভালপোৱাৰ বজাৰত ইয়াৰ বাহিৰেনো কি পাবা? আৰু কোনোবাই যদি সঁচা ভালপোৱাৰ সলনি সঁচা ভালপোৱা বিচাৰিছা, তেনেহ'লে সময় নষ্ট নকৰিবা। ইয়াত সঁচা ভালপোৱা কেতিয়াও নোপোৱা। কোনোবাই এনেকুৱাকৈ মোক ভাঙিলে, মোৰ হৃদয়খনক কাছৰে ভাঙিলে। কোনোবাই হৃদয়ৰ টুকুৰাবোৰ ভালদৰে ৰাখিছিল আৰু কোনোবাই ভালদৰে ভাঙিছিল। মই আচৰিত হৈছিলোঁ তাইক দেখি, সাৱটি পিনে কান্দিছিলোঁ তাইৰ ডিঙিত থকা নিচান দেখি। আৰু তাই মাত্ৰ অকলেই আছিল মোৰ হৃদয়ৰ পিঞ্জিৰাত। যেতিয়া মই হৃদয় খুলি দিলোঁ, তাই উৰি গ'ল মুকলি আকাশ দেখি। মই তাইক নেদেখিলে কষ্ট পাওঁ আৰু তাই কষ্ট পাই মই শোকত থাকিলে। আৰু তাই গুচি যাওঁতে মই সেইকাৰণে নাৰাখিলোঁ, কাৰণ চৰাইটো উৰিয়ে যায় মানুহক দেখি।